অভিনেত্ৰী মেঘ ৰঞ্জনীৰ লণ্ডনৰ ৰাজপথত বাস্কিং আৰু অসমত ইয়াৰ বিতৰ্ক। এই বিষয়টোক বিতৰ্কৰ মাজলৈ টানি আনি আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভি থকা মানুহখিনিক দুটামান তথ্য জনাই দিব বিচাৰো। 2011 চনৰ 11 মাৰ্চত জাপানত হোৱা ভয়াৱহ ভূমিকম্প আৰু ছুনামিৰ পিছত বিশ্বৰ বিভিন্ন দেশত বাস কৰা জাপানৰ প্ৰবাসী সমাজ, সাংস্কৃতিক সংগঠন আৰু ছাত্ৰ সংগঠনসমূহে দুৰ্যোগ পীড়িত লোকসকলৰ বাবে ব্যাপক পৰিমাণৰ সাহায্য পুঁজি সংগ্ৰহ কৰিছিল। তেতিয়া জাপানে লাজ কৰিছিল নেকি? 1985 চনত ইথিওপিয়াত হোৱা দুৰ্ভিক্ষৰ সাহায্য বিচাৰি মাইকেল জেকচন আৰু লায়নেল ৰিচিয়ে উই আৰ দি ৱৰ্ল্ড নামৰ গীতটি ৰচনা কৰিছিল। তেতিয়া তেওঁলোকে ভিক্ষা মাগিছিল নেকি? ভাৰতবৰ্ষ হৈছে বিশ্বৰ 6th লাৰ্জেষ্ট ইকনমি আৰু বিশ্ব বেংকত ভাৰতবৰ্ষৰ ঋণৰ বোজা হৈছে 3.28 লাখ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় 1.62 লাখ কোটি টকা। ঐতিহাসিক উদাহৰণ আৰু ঋণৰ এই তথ্যসমূহ জনাৰ পিছত অভিনেত্ৰী মেঘ ৰঞ্জনীৰ ষ্ট্ৰীট পাৰফৰ্মেন্সক লৈ বিতৰ্ক কৰি থকা মানুহবোৰক মোৰ সুধিবলৈ মন গৈছে, তেওঁলোকৰ লাজটো অলপ বেছিয়ে নেকি? ৱেষ্টাৰ্ণ কাণ্ট্ৰিসমূহত নিজৰ কলা প্ৰদৰ্শন কৰি আৰ্তজনৰ বাবে ধন সংগ্ৰহ কৰাটো এক জনপ্ৰিয় কালচাৰ, যাক বাস্কিং বুলি কোৱা হয়। ই কোনো ধৰণৰ ভিক্ষা নহয়। অসমৰ ভাৱমূৰ্তিক লৈ চিন্তিত হোৱা ব্যক্তিসকলে চৰকাৰক কিয় প্ৰশ্ন নকৰে যে আমি বিহুৰ বিশ্ব ৰেকৰ্ডৰ বাবে 100 কোটি টকা খৰচ কৰিব পাৰো, ঝুমুৰৰ বিশ্ব ৰেকৰ্ডৰ বাবে 100 কোটি টকা খৰচ কৰিব পাৰো, কিন্তু বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে কেৱল 15,000 টকাহে দিব পাৰো। তেতিয়া আমাৰ লাজ কলৈ যায়? অসমৰ বাহিৰৰ ইউটিউবাৰ্ছ, ইনফ্লুৱেঞ্চাৰ্ছ আৰু বলিউড চেলিব্ৰিটিসকলে যেতিয়া অসমলৈ বান সাহায্য আগবঢ়ায়, তেতিয়া এই বিতৰ্ক কৰি থকা বুদ্ধিজীৱীসকলে অসমৰ বানপীড়িত ৰাইজৰ দুখ দুৰ্দশা কেৱল আমিয়েই শেষ কৰিব পাৰিম বুলি বুকু ডাঠি ক'ব পাৰিবনে? কেৰী মিনাটি, ট্ৰিগাৰ্ড ইনচানৰ দৰে লাখ লাখ ছাবস্ক্ৰাইবাৰ্ছ থকা ইউটিউবাৰ্ছে যেতিয়া অসমৰ ফ্লাড ৰিলিফৰ বাবে ষ্ট্ৰীম কৰিছিল, তেতিয়া বাহিৰৰ মানুহে জানো সেয়া নেদেখাকৈ আছিল? আৰু সেয়া জানো ভিক্ষা খোজা হ'ল? ব্যক্তিগতভাৱে অভিনেত্ৰী মেঘ ৰঞ্জনীৰ এই কাৰ্যক শলাগিছো আৰু এই কাৰ্যই কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বানপীড়িতসকলৰ প্ৰতি যে কিমান অৱহেলা সেই কথা বিশ্বৰ আগত জল জল পট পটকৈ জিলিকাই তুলিছে। মোক গালি পৰাৰ আগতে আপুনি নিজক এবাৰ প্ৰশ্ন কৰক, আমি সঁচাকৈ নামতহে বিশ্বগুৰু নে কামে কাজেও বিশ্বগুৰু?